নমস্কাৰ মই দেৱজ্যোতি দাসগুপ্তাই আমাৰ বিমল অটোৰ সকলো ইউটিউব পৰিয়াললৈ মই স্বাগতম জনাইছো আৰু আজি আমি উপস্থিত আছো এক বিশেষ স্থানত যাৰ নাম হৈছে বিমল মাৰুতি সুজুকি এৰিনা যেটো অৱস্থিত আছে গুৱাহাটীৰ আদাবাৰী এৰিয়াত আৰু আমি কথা পাতিম মাৰুতি সুজুকি লৈ আহা এটি বিশেষ গাড়ীৰ হৈতে যাৰ নাম হৈছে এছ প্ৰেছো সুজুকি আগবঢ়োৱা এই এছ প্ৰেছো গাড়ীখন আপোনালোক সকলোকে কৈ থওঁ যে এইখনি হ'ল এখন আৰ্বান কম্পেক্ট হেটচবেক আৰু যাৰ ডিজাইন আপুনি ক'ৰবাত নহ'লে ক'ৰবাত ইনস্পায়াৰ কৰা হৈছে এখন এছইউভিৰ সৈতে আপুনি দেখিবই পাৰিব আৰু এই গাড়ীখন প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান মাৰ্কেটত আহিছিলে 2019 বৰ্ষত কিন্তু 2023ত এই সঁচাকৈ এটি পিকআপ লৈছে কিয়নো ইয়াৰ ডিজাইন সঁচাকৈ বৰ বোল্ড আৰু মাস্কুলিন হয় আৰু তাৰে সৈতে আপুনি যদি অকণমান গাড়ীখনৰ ফালে মন দিয়ে ই কিন্তু বহুত ওখ হয় ইয়াৰ টল ষ্টেন্সেছ বোল্ড লুকৰ বাবে এপ্ৰ'চ কৰিছে আৰু এই সকলোৱে এই গাড়ীখনক কিন্তু সঁচাকৈ বৰ বিশেষ কৰি তোলে আৰু আমি যদি আপোনাক অকণমান ফ্ৰণ্ট ফেচটো দেখাওঁ ফ্ৰণ্ট ফেচিয়া যদি আমি আপোনাক দেখাওঁ আপুনি দেখিব একদম ওপৰত ইয়াতে এটি ডিজাইন এলিমেণ্ট দিয়া হৈছে তাৰ লগতে ঠিক মাজত আছে আপোনাৰ ব্ৰেণ্ড বেজিং আৰু যদি আমি হেডলেম্পৰ কথা কওঁ এইটো এখনি টুইন লাইট হেডলাইট চেম্বাৰ হয় আৰু তাৰ ঠিক অকণমান তলতে ইয়াতে আছে বাম্পাৰ যিটোৱে গোটেই ৰেডিঅ'টোকো কভাৰ কৰি ৰাখে আৰু তাৰ লগতে আমি যদি অকণমান বনেটত চাওঁ তেনেহ'লে ইয়াতে এটা নজল দিয়া আছে যিটো ৱাইপাৰৰ কামো কৰে মাৰুতি সুজুকি আগবঢ়োৱা এছ প্ৰেছো গাড়ীখন কিন্তু সঁচাকৈ 2023 বৰ্ষত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু জনপ্ৰিয়তা অৰ্জন কৰাৰ বিশেষ কাৰণটো হ'ল ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স আমি যদি গ্ৰাউণ্ড ক্লিয়াৰেন্স চাবলৈ যাওঁ ই কিন্তু যথেষ্টখিনি ভাল যদিও এক বহুত সৰু গাড়ী হয় আপুনি ইয়াক লৈ কিন্তু অফ ৰোডিং কৰিব পাৰে আৰু লগতে যদি আপোনাক অকণমান আমি হুইলৰ কথা কওঁ তেনেহ'লে এয়া হ'ল 14 ইঞ্চ স্কুৱেৰিছ আৰ্চ ডিজাইন এটা আছে তাৰ লগতে আপোনাক আমি দেখাম ইলেক্ট্ৰনিকেলি এডজাষ্টেবল ORVM আৰু বডিৰ কথা যদি আমি অকণমান কওঁ তেনেহ'লে এই গোটেই গাড়ীখনৰ লেংথ হৈছে 3565 mm আৰু ইয়াৰ কালাৰ হিচাপে আপুনি ইয়াৰ ডোৰ হেণ্ডেলছো পাব আৰু লগতে বডিত সাইড বডিত আপুনি অকণমান দেখিব যে ইয়াতে অকণমান স্লাইট কাৰ্ভি ডিজাইন এটা আছে যিটোৱে এই গোটেই গাড়ীখনক আৰু এটি আকৰ্ষণীয় লুক দিয়ে সাইড প্ৰফাইলৰ পৰা আৰু তলতে লোৱাৰ বডি ক্লেডিঙো দিয়া আছে আৰু লগতে এইখিনিতে আপোনাক দেখাবলৈ বিচাৰিম যে এইখিনিতে এটি টাৰ্ণ লাইট ইণ্ডিকেটৰ লাইটো আছে আৰু লগতে অকণমান ওপৰত ইয়াতে এণ্টেনাটো আছে এণ্টেনাটো বহুতখিনি ডাঙৰকৈ ৰখা হৈছে কাৰ লগত কথা পাতিবলৈ নাজানো বাট ইটছ প্ৰিটি বিগ এনাফ আৰু আপুনি যদি ইয়াতে পিলাৰ A বা পিলাৰ B চাই গোটেইখিনি কিন্তু এটি ব্লেক ফিনিশত দিয়া আছে ডিজাইন এলিমেণ্টটো কিন্তু এই গোটেই গাড়ীখনৰ সাইড প্ৰফাইলৰ পৰা যথেষ্টখিনি ভাল আৰু এতিয়া সময় হৈ পৰিছে আমাৰ ৰেয়াৰ সাইডত যাবলৈ লেটছ সি হোৱাট হেপেন্স দেয়াৰ এছপ্ৰেছো গাড়ীখনৰ যদি আমি ৰেয়াৰ সাইডটো চাবলৈ আহোঁ ৰেয়াৰ সাইডৰ কিন্তু এটি হাইলাইট আছে যিটোৱে এই গোটেই গাড়ীখনক এটি বৰ ষ্টাডি মাস্কুলিন আৰু বোল্ড লুক দিয়ে আৰু যিটো হ'ল ইয়াৰে ছিগনেচাৰ C-shaped টেইল লেম্পত আপুনি ইয়াতে অফক'ৰ্ছ হেল'জনো পাব লগতে ইয়াতে থাকিব আপোনাৰ টাৰ্ণ ইণ্ডিকেটৰ লাইটছো আৰু তাৰ অকণমান মাজত যদি আমি চাওঁ তেনেহ'লে ইয়াতে দেখিব আপুনি ব্ৰেণ্ড বেজিং আৰু অকণমান ওপৰৰ ফালে যদি আমি গাড়ীখনৰ চাওঁ তেনেহ'লে ইয়াতে থাকিব হাই মাউণ্টেড ষ্টপ লেম্প আৰু এইবাৰ সময় হৈ পৰিছে আমাৰ বুট স্পেচ চাবলৈ কিন্তু বুট স্পেচৰ যদি আমি কেপাচিটিৰ কথা কওঁ তেনেহ'লে ইয়াতে পাব আপুনি 239 লিটাৰ্ছৰ কেপাচিটি ইন দ্য বুট স্পেচ চ' লেটছ অ'পন ইট চাওঁ কি আছে ভিতৰত ইজি হয় বুট স্পেচ খোলা ইয়াতে আপুনি দুটা অপশ্যন পাই আছে মই আৰু এবাৰ বন্ধ কৰি আপোনাক দেখুৱাওঁ চ' ইয়াতে এটা হ'লে আপুনি মেনুৱেলি কি দি খুলিব পাৰে আৰু এটা যিটো নব আছে ভিতৰেৰে উইচ ইজ ইন দি ফ্ৰণ্ট ছিট আপুনি ফ্ৰণ্ট ছিটৰ পৰাও কিন্তু বুট স্পেচ খুলিব পাৰে চ' আপুনি বুট স্পেচটো যদি মই আপোনাক অকণমান ক্ল'জলি দেখাওঁ তেনেহ'লে ইয়াতে আপুনি পাই আছে 239 লিটাৰ্ছ অফ কেপাচিটি তাৰ লগতে আপুনি ইয়াতে এটা পাৰ্চেল ট্ৰিও পাই আছে আৰু বুট স্পেচৰ অকণমান ভিতৰত আমি যদি ফ'কাছটো দিওঁ তেনেহ'লে আমি দেখিবলৈ পাম ইয়াতে এটি ৰিমুভেবল ট্ৰে আছে যাৰ তলত আপোনাৰ স্পেয়াৰ টায়াৰো পাব আপুনি আৰু লগতে আপুনি টুল কিট ৰাখিবলৈও তাতে স্পেচ কম্পাৰ্টমেণ্ট থাকিব
Maruti Suzuki আগবঢ়োৱা এই এস্প্ৰেছো গাড়ীখনৰ আমি ইতিমধ্যে ফ্ৰণ্ট ফেচিয়া চালো, সাইড প্ৰফাইল চালো, ৰেয়াৰ ভিউ আমি দেখিলো। এতিয়া সময় হৈ পৰিছে ৰেয়াৰ সিটত গৈ পেলাই তাৰ স্পেচিফিকেশনছ কেনেকুৱা বা কমফৰ্ট লেভেল কেনেকুৱা সেই গোটেইখিনি বাছি ওলোৱা। কিন্তু তাৰ আগতে মই আপোনালোক সকলোকে এটা কথা কৈ থওঁ, যদি ইন কেছ আপুনি এই গাড়ীখনৰ বিষয়ে আৰু অকণমান ডিটেইলছত জানিব বিচাৰিছে তেনেহ'লে আপুনি আহিব পাৰে বিমল মাৰুতি সুজুকি এৰিনা, যিটো অৱস্থিত আছে আদাবাৰী গুৱাহাটীত। আৰু যদি ইন কেছ আপুনি আহিব নোৱাৰে তেনেহ'লে তলত দিয়া নম্বৰটিত আপুনি ফোন কৰিও যোগাযোগ কৰি গোটেইখিনি ডিটেইলছ বা আপডেটছ আপুনি ল'ব পাৰে। এইবাৰ সময় হৈ পৰিছে আমাৰ ৰেয়াৰ সিটত গৈ পেলাই চেক আউট কৰা কিমানখিনি কি স্পেচিফিকেশ্যনছ আছে। লেটছ গো। Alright, so viewers, আমি আহি পালো ৰেয়াৰ সিটত, এস্প্ৰেছো গাড়ীখনৰ ৰেয়াৰ সিটত। এটা কথা কিন্তু আপোনালোক সকলোকে ক'ব লাগিব যে আমি এই গোটেই গাড়ীখনৰ যদি আমি ৰেয়াৰ সিটটোত চাওঁ, ইয়াত কিন্তু কেবিন স্পেচ যথেষ্টখিনি ভাল। আৰু যিহেতু আমি ইণ্ডিয়ান ফেমিলিৰ পৰা অৰিজিন কৰোঁ, চ' আমাৰ কাৰণে কিন্তু ইয়াতে জেনেৰেলি মানুহে কয় যে লাক্সাৰী ইয়াতে ৰেয়াৰ সিটত দুটাকৈ মানুহ বহে, কিন্তু একদমেই নহয়। ইয়াতে তিনিটা মানুহ আৰামছে কমফৰ্টেবলি বহিব পাৰিব। আৰু তাৰ লগতে যদি আপুনি আৰু এটা এড অন যদি কৰিব বিচাৰে, কিয়নো আমাৰ সকলোৱে আমি জানো যে আমাৰ ফেমিলিজ ডাঙৰ থাকে, এক্সটেণ্ডেড ফেমিলিজ থাকে, যদি আপুনি বহাব বিচাৰে অফক'ৰ্ছ ভেৰি কমফৰ্টেবলি আপুনি বহাব পাৰিব। আমি যদি সিটৰ কমফৰ্টৰ কথা কওঁ, ভালেখিনি কুশ্বনি হয়। বিকজ ভালেখিনি কুশ্বনি মই এইকাৰণে কৈছোঁ, এইটো ৰেঞ্জত আপুনি ইয়াতকৈ ভাল আৰু বেছি এক্সপেক্ট কৰিব নোৱাৰে। আমি যদি হেডৰেষ্টৰ কথা কওঁ তেনেহ'লে এইটো ফিক্সড হেডৰেষ্ট হয়, ইয়াত আপুনি একো মুভ কৰিব নোৱাৰে। চিটছ আৰ কমফৰ্টেবল। আপুনি ইয়াতে ডুৱেল টোনত আপুনি চিটছ পাই আছে, অকণমান মেশি ৱৰ্ক কৰা আছে, গোটেইখিনি বৰ ধুনীয়া এটি গোটেই আপুনি চিটছখিনি পাই আছে। লেগ ৰুম যদি আমি কওঁ, লেগ স্পেচ যদি আমি কওঁ, লেগ স্পেচ যথেষ্টখিনি ভাল আপুনি দেখিবলৈ পাইছে। আই এম নিয়াৰ এবাউট 5'8", 5'9" মোৰ হাইট হয়। চ' হাইট হিচাপে আপুনি গোটেইখিনি ইয়াতে দেখিবলৈ পাইছে, যথেষ্টখিনি ভাল। যদি আপুনি হেডৰুমৰ কথা কয় তেনেহ'লে অকণমান হয়তো যিসকল ওখ মানুহ তাহাঁতৰ বাবে অকণমান প্ৰব্লেম হ'ব পাৰে, বাট আদাৰৱাইজ এই গোটেই গাড়ীখনৰ ৰেয়াৰ সিট কিন্তু সঁচাকৈ বহুত কমফৰ্টেবল। আপুনি লেগ স্পেচৰ কথা কওক বা হেডৰুমৰ কথা কওক বা আপুনি গোটেই গাড়ীখনৰ কেবিন স্পেচৰ কথা কওক। Well, dear viewers, আমি এস্প্ৰেছো গাড়ীখনৰ ৰেয়াৰ সিট আৰু ইণ্টেৰিয়ৰ্ছ চেক কৰিলোঁ। বহুতে কমফৰ্টেবল, বহুত মৰম লগা হয়। এইবাৰ সময় হৈ পৰিছে আমাৰ ইয়াৰ ড'ৰ পেনেল কেনেকুৱা চাবলৈ। চ' আমি ড'ৰ পেনেলৰ কথা যদি আমি কওঁ তেনেহ'লে এইটো আপোনাৰ ড'ৰ পেনেলটো এভেইলেবল হ'ব ছিংগল টোনত। ইয়াতে ড'ৰ হেণ্ডেল ছেইম ৰঙত উপলব্ধি হ'ব, ড'ৰ লক। আৰু যদি আপুনি উইণ্ড'ৰ কথা আমি ক'বলৈ যাওঁ আপোনাক, তেনেহ'লে এইটো কিন্তু মেনুৱেলি আপছাইড ডাউন কৰিব লাগিব। এইবাৰ সময় হৈ পৰিছে আমি ড্ৰাইভাৰ সিটত গৈ পেলাই এই এস্প্ৰেছো গাড়ীখনৰ গোটেইখিনি স্পেচিফিকেশ্যনছ চেক আউট কৰাৰ। চ' আহক চাওঁ কি আছে গাড়ীখনৰ ড্ৰাইভাৰ সিটত গৈ পেলাই। লেটছ ফ'ল'। অলৰাইট, চ' ভিউৱাৰ্ছ, মই এস্প্ৰেছো গাড়ীখনৰ ভিতৰত আহি বহিছোহি ড্ৰাইভাৰ সিটত। আৰু এটা কথা মই আপোনালোক সকলোকে জনাবই লাগিব এইখিনিতে যে ইয়াৰে ড্ৰাইভাৰ সিটত বহি পেলাই কিন্তু মোৰ বিৰাট ভাল লাগিছে এটা কাৰণত, কিয়নো ড্ৰাইভাৰ সিটত বহি আপুনি যিটো বনেট আছে আপুনি বনেট ভালকৈ দেখি পায়, আৰু আগত আপোনাৰ এটি বৰ কমফৰ্টেবল এটা ষ্টাডি লুক এটা দিয়ে, আৰু লগতে বহুত কমফৰ্টেবল এটা ফিল কৰায়, কিয়নো এই গোটেই ৰোড ভিউটো আপুনি বৰ ভালকৈ পাব। তাৰ লগতে যদি মই আপোনাক এতিয়া ডেশ্ববৰ্ডৰ কথা কওঁ, ডেশ্ববৰ্ড এভেইলেবল হ'ব ছিংগল টোনত। এইটো হাৰ্ড প্লাষ্টিক হয়। আৰু তাৰ লগতে ষ্টিয়াৰিঙৰ যদি আমি কথা কওঁ, ষ্টিয়াৰিং কিন্তু একদম নৰ্মেল ষ্টিয়াৰিং ৰখা হৈছে। ইয়াতে হাই মাউণ্টেড ফিচাৰ্ছ কিছু আছে, যেনে আপোনাৰ অডিঅ' কণ্ট্ৰলছ আছে আৰু লগতে আছে টেলিফোনিক কণ্ট্ৰলছো। আৰু এই ষ্টিয়াৰিংটো আপুনি টিল্ট কৰিব নোৱাৰে বা টেলিস্কপিক নহয়, একদম নৰ্মেল ষ্টিয়াৰিং হয়। আৰু এতিয়া আৰু সময় হৈ পৰিছে আৰু কিছু টেকনিকেল বিষয়ে জানিবলৈ। লেটছ সি হোৱাট দে আৰ। অলৰাইট, চ' ভিউৱাৰ্ছ, এইবাৰ সময় হৈ পৰিছে আপোনাক এই ডাইনামিক চেণ্টাৰ কনচোলৰ বিষয়ে অকণমান কোৱাৰ। আৰু মই ডাইনামিক এইকাৰণে কৈছোঁ কিয়নো এই যিটো গোটেই লুক এটা আহিছে এইটো কিন্তু বৰ ধুনীয়া লুক এটা আহিছে। বিশেষকৈ ইয়াত যি এইটো চিলভাৰ এচেণ্ট দিয়া আছে সেইটো কাৰণে কিন্তু এই গোটেই গাড়ীখনৰ ফ্ৰণ্ট ছাইডত কিন্তু এইটো বৰ স্পৰ্টি লুক এটা আহিছে। আৰু এটা বিশেষকৈ মন কৰিবলগীয়া কথা যে ইউজুৱেলি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ কিন্তু আপোনাৰ ষ্টিয়াৰিঙৰ পিছফালে থাকে, কিন্তু এস্প্ৰেছো গাড়ীখনত এইটো ঠিক চেণ্টাৰত ৰখা হৈছে, যাৰ বাবে এই গোটেই গাড়ীখনত আৰু এটি পছ এছপেক্ট এটি এড অন হৈ যায়। আৰু এই ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো এবছলিউটলি ডিজিটেল হয়। আৰু ইয়াতে আপুনি দেখিবলৈ পাব যে ইয়াতে স্পীডোমিটাৰ আপুনি ট্ৰেক কৰিব পাৰিব, তাৰ লগতে আপুনি মাইলেজো দেখুৱাব, আৰু আছে বহুতো নানান ধৰণৰ সা সুবিধা যিখিনি আপুনি ইয়াতে ইনফৰমেশ্যনছ পাব। তাৰ ঠিক অকণমান তলতে আছে আপোনাৰ স্মাৰ্ট প্লে ষ্টুডিঅ' ছিষ্টেম, যিটো হ'ল 7 ইঞ্চৰ এটি স্ক্ৰীণ, য'ত আপুনি পাব এণ্ড্ৰইড অ'টো, তাৰ লগতে আছে এপল কাৰপ্লে, আৰু আছে আপোনাৰ স্মাৰ্ট প্লে ষ্টুডিঅ' এপ্লিকেশ্যনছো। আৰু ঠিক তলতে
আপুনি এই গাড়ীখনৰ পাব ফ্ৰণ্ট সাইডত এজ ইন লেফট এণ্ড ৰাইট সাইডত আপুনি পাব পাৱাৰ উইণ্ডো বাটন অপশ্যনছো যেটো হ'ল আপোনাৰ ইয়াতে দুটাকৈ লেফট সাইড আৰু ৰাইট সাইডত পাৱাৰ বাটন উইণ্ডো অপশ্যনছ আছে আৰু ঠিক লগতে মাজত চেণ্টাৰত আছে আপোনাৰ হেজাৰ্ড লাইটৰ অপশ্যন আৰু ঠিক অকণমান তলত যদি আমি চাওঁ তেনেহ'লে আপুনি ইয়াতে পাই আছে AC কণ্ট্ৰলছ টেম্পাৰেচাৰ কণ্ট্ৰলছ ৱেডাৰ যিহৰ হয়তে আপুনি এই গুটে গাড়ীখনৰ টেম্পাৰেচাৰ আপুনি কন্ট্ৰোল কৰিব পাৰিব তাৰ ঠিক অকণমান তলত আছে আপোনাৰ 12 ভোল্টৰ চাৰ্জিং সকেট তাৰ লগতে আছে আপোনাৰ USB আৰু অক্স কেবলৰ অপশ্যনছ ইয়াতে দিয়া হৈ আছে লগতে অকণমান তলত আপুনি যদি চাই তেনেহলে চাব যে ইয়াতে আছে আপোনাৰ সৰুকৈ কম্পাৰ্টমেন্ট এটা তাৰ লগতে আছে দুটাকৈ কাপ হোল্ডাৰ আৰু এইখিনিতে এটা কথা কিন্তু ক'বই লাগিব যে এস্প্ৰেছো গাড়ীখন যদিও বহুত সৰু হয় কিন্তু কোম্পানীয়ে ইয়াতে স্পেচৰ কিন্তু কতো একো কমি ৰখা নাই ভালেখিনিও স্পেচ গুটেখিনি দিয়া হৈছে আৰু যেহেতু এই গাড়ীখন এস্প্ৰেছো গাড়ীখন আপোনাৰ VXI প্লাস হয় আৰু এখন এটি অটোমেটিক কাৰ হয় সো ইয়াতে এট হল AGS ট্ৰান্সমিশন ইয়াতে দিয়া আছে আৰু তাৰ ঠিক অকণমান তলত যদি আপুনি চাই এটি ওপেন স্পেচ আছে আপুনি যদি আপোনাৰ কিবা বস্তু আপুনি ৰাখিব বিচাৰে তেনেহলে ৰাখিব পাৰে তাৰ লগতে আছে আপোনাৰ হ্যান্ড ব্ৰেকৰ সুবিধাও আৰু এইখিনি এটি বস্তু আপোনাক দেখাব লাগিব যে এই গুটে গাড়ীখনত কিন্তু ফ্ৰণ্ট সাইডে AC ভেন্টছৰ কতো একো কমি নাই ইয়াতে আপুনি AC vents পাই আছে লগতে ওপৰত আপুনি AC vents পাই আছে দুইফালে এণ্ড একদম এক্সট্ৰিম ৰাইট সাইডে আপুনি AC vents গুটেখিনিতে আপুনি পাই আছে Well, viewers, যদি আপুনি স্টিয়াৰিংৰ ৰাইট সাইডে চাই তেনেহলে আপুনি ইয়াতে কেইটামান অপশ্যনছ পাব গাড়ীখন ষ্টাৰ্ট অন অফ অটোমেটিক ষ্টাৰ্ট অন অফৰ আপুনি অপশ্যন পাব তাৰ লগতে আছে ইয়াতে সৰুকৈ এটি বাটন য'ত আপুনি ক্লিক কৰিলে আপোনাৰ ইলেক্ট্ৰনিক্যালি এডজাষ্টেবল ORVMs ৰ আপুনি এক্সেছ পাব তাৰ লগতে তাৰ ঠিক তলত অকণমান সৰুকৈ স্পেচ এটা দিয়া আছে য'ত আপুনি আপোনাৰ কিছুমান ভ্যালুৱেবলছ ৰাখিব পাৰিব আৰু ঠিক তাৰ তলতে আছে আপোনাৰ এটি ৰেগুলেটৰ য'ত আপুনি ক্লিক কৰি পেলাই বা য'ত আপুনি কন্ট্ৰোল কৰি পেলাই আপোনাৰ হেডলাইটৰ বিম হাই বা লো আপুনি কৰিব পাৰিব Alright, so viewers, আমি Maruti Suzuki আগবঢ়োৱা এস্প্ৰেছো গাড়ীখনৰ আমি এক্সটেৰিয়ৰ্স দেখিলো ইন্টেৰিয়ৰ্স দেখিলো এইবাৰ সময় হৈ পৰিছে এটি ফাইনাল টাচ যদি আমি দিবলৈ যাওঁ তেনেহলে ড্ৰাইভাৰ সিটৰ এই ডোৰ প্যানেলৰ বিষয়ে অকণমান ক'বলৈ সো ডোৰ প্যানেলৰ বিষয়ে যদি মই আপোনাক ক'বলৈ যাওঁ তেনেহলে আপুনি দেখিছে যে এইটো সলিড কালাৰত अवेलेबल হ'ব সিঙ্গল টোন which is black তাৰ লগতে আমি গুটেখিনি বাকি একেই আছে ৰেয়াৰ সিটৰ ডোৰ প্যানেলৰ দৰে একেই আছে ইয়াতে ডোৰ হ্যান্ডেল আছে যেটো কলা ৰঙত अवेलेबल হ'ব ডোৰ লক সেম ৰঙত আছে আৰু অকল এড অন যদি ফিচাৰ আমি ক'বলৈ যাওঁ তেনেহলে ইয়াতে অকল বটল হোল্ডাৰ আছে আৰু তাৰ লগতে আছে এটি সৰুকৈ এটি পকেট য'ত আপুনি আপোনাৰ মেগাজিনছ প্লেস কৰিব পাৰিব আৰু তাৰ লগতে এইখিনি আৰু এটি কথা কৈ থওঁ আপোনালোক সকলোকে এই গাড়ীখনত এস্প্ৰেছত কিন্তু দুটাকৈ স্পিকাৰ্ছ আপুনি अवेलेबल কৰিব পাৰিব let's see what next or what more we can find out about this particular vehicle Well, viewers, আমি Maruti Suzuki এস্প্ৰেছো গাড়ীখনৰ ইতিমধ্যে আমি ইয়াৰ গুটেখিনি ইন্টেৰিয়ৰ এণ্ড এক্সটেৰিয়ৰ্স অফ ফিচাৰ্স খিনি আমি চালো আৰু আপোনাক যদি মই সাজেষ্ট কৰিব লাগে I think I will suggest you always to go for an এস্প্ৰেছো কাৰ কিয়নো এয়া সঁচাকৈ এটি বৰ এফিচিয়েন্ট গাড়ী হয় ইয়াৰ যদি আমি লুক এণ্ড ডিজাইন চাওঁ বা ফিল যদি চাওঁ তেনেহলে সঁচাকৈ এয়া বৰ ভাল এটি এফৰ্ডেবল গাড়ী হয় তাৰ লগতে কিন্তু আৰু এটি গুৰুত্বপূৰ্ণ কথা আপোনালোক সকলোকে ক'ব লাগিব যে ইয়াৰ ফিউল কেপাচিটি যেটো হ'ল ফিউল কেপাচিটি ইজ 27 লিটাৰ্ছ আৰু এই গুটেখিনিয়ে কিন্তু এটি বৰ ভাল এটি আকৰ্ষণীয় বস্তু আপোনালোকক দিয়ে যেটো হ'ল এই টু মিড ৰেঞ্জত এই হ্যাচব্যাক গাড়ীখন কিন্তু পারফেক্ট হয় আপুনি যদি আপোনাৰ ঘৰত লৈ যাবলৈ বিচাৰিছে ভিউয়ার্স আমি ইতিমধ্যে Maruti Suzuki আগবঢ়োৱা এস্প্ৰেছো গাড়ীখনৰ আমি টেকনিক্যাল ফিচাৰ্স আমি অলৰেডি গম পালো এতিয়া যদি অকণমান আমি ইঞ্জিনৰ কথা কওঁ তেনেহলে ইঞ্জিন হ'ল 1 লিটাৰ Gen Nex K10SC dual jet dual VVT petrol engine আৰু ইয়াৰ যদি আমি ইঞ্জিন ডিসপ্লেসমেন্টৰ কথা কওঁ তেনেহলে এটো হ'ল 998 cc আৰু কিমানখিনি পাৱাৰ জেনাৰেট কৰে হ'ল 49 কিলোৱাট আৰু টৰ্ক প্ৰডিউস কৰে হ'ল 89 নিউটন মিটাৰ আৰু ইয়াৰ কোম্পানীয়ে ক্লেম কৰা মতে ইয়াৰ মাইলেজ হ'ল 24.12 লিটাৰ্ছ আৰু এই গাড়ীখন নিৰ্মাণ কৰা হৈছে হাৰ্ডটেক প্লেটফৰ্মৰ ওপৰত ভিউয়াৰ্স এস্প্ৰেছো গাড়ীখনৰ যদি আমি ৰঙৰ কথা কওঁ তেনেহলে 7টাকৈ ৰঙত अवेलेबल হ'ব আৰু যদি আমি ভেৰিয়েন্টছৰ কথা কওঁ তেনেহলে 4টাকৈ ভেৰিয়েন্টছ পাব তাৰে আপুনি 4টা ম্যানুৱেল পাব আৰু 2টা অটোমেটিক পাব আৰু যদি আমি অকণমান প্ৰাইচৰ কথা কওঁ বা দামৰ কথা যদি আমি কওঁ তেনেহলে এটো আৰম্ভ হ'ব 4.8 লাখৰ পৰা 6.8 লাখৰ লৈকে well viewers এইখিনিতে সমাপ্ত হ'ল আমাৰ আজিৰ এই ভিডিওটি য'ত আমি কথা পাতিছো Maruti Suzuki আগবঢ়োৱা এস্প্ৰেছো গাড়ীখন আৰু আমি আশা কৰো যে আপোনালোক সকলোৰে ভাল লাগিছে যদি ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু যদি আপুনি এই গাড়ীটোৰ বিষয়ে যদি আৰু অকণমান আপুনি ডিটেইলছ জানিবলৈ বিচাৰিছে তেনেহলে ডেসক্ৰিপচনত দিয়া নম্বৰটি যোগাযোগ কৰি সুধিব পাৰে অথবা আহক বিমল Maruti Suzuki এৰিনা যেটো অৱস্থিত আছে
গুৱাহাটীৰ আদাবাৰী এৰিয়াত আৰু আপুনি যদি এই গাড়ীখনৰ বিষয়ে বা যিকোনো গাড়ীৰ বিষয়ে আৰু অকণমান আপুনি ডিটেইলছ জানিব বিচাৰিছে লেটেষ্ট অফাৰ্ছ জানিব বিচাৰিছে তেনেহ'লে আমাৰ অফিচিয়েল ইউটিউব পেজ যিটো হ'ল বিমল অটো আপুনি ছাবস্ক্ৰাইব কৰক লগতে hit the bell icon আৰু এইখিনিতে আজিৰ এই ভিডিঅ'টি সমাপ্ত হ'ল stay tuned for more videos and updates on cars happy driving